Welcome to my YouTube channel JK JINTU. So আজি বহুত দিন মূৰত এটা আনবক্সিঙৰ ভিডিঅ' লৈ আহিছোঁ। এটা মই হেডফোন বটৰ হেডফোন এটা আনিছোঁ নেক বেণ্ড। চ' এটা হেডফোন হয় মই আনবক্সিং কৰি দেখা আনবক্সিঙৰ ভিডিঅ' বহুত দিন দেখুওৱা নাছিলোঁ বা বনোৱা নাছিলোঁ। তুমি ব্লগ হওক নৰ্মেল ভিডিঅ' বনাইছোঁ আৰু ইউটিউবত বহুত দিন ভিডিঅ' দিয়াও নাই। চ' এইটো এটা দিলোঁ। ইয়াৰ আগত মই এটা লেপটপৰ ভিডিঅ' অনা দিছোঁ, সেইটো আনবক্সিং দিয়াই নাই বাৰু। টিমটো লাহে বনাইছোঁ, এডিট কৰিব বাকী আছে। বাকী এইটো এটা আজি হেডফোন এটা যোৱাকালি আনিছিলোঁ বটৰ হয়। তো দেখাই আছোঁ আপোনালোক আনবক্সিংটো চাই থাকক মোৰ ভিডিঅ'টো। হয়তো বটৰ নেক বেণ্ড ব্লুটুথ নেক বেণ্ড হয় 335 মডেলৰ ব্লেক কালাৰ হয়। বহুতকেইটা কালাৰ আছে, মই ব্লেক কালাৰ আনিছোঁ। চ' খুলি কিনে আপোনাক দেখাই আছোঁ। আহক ইমান কৈ নাথাকোঁ বাৰু। বেলেগ বেলেগ ফিচাৰ দিয়া আছে ইয়াৰ, পিছলৈ চাই ল'ব লাগে। প'ষ্ট কৰি দিয়ক কাৰণে চাই ল'ব। আৰু যদি আনে আপুনি গমেই পাব কেনেকুৱা। দামটো কৈ দি আছোঁ, লাষ্ট টাইম দামটো কৈ আছোঁ আপোনাৰ লাষ্ট টাইমত। বেছি দাম নহয়, আপুনি ধৰি লওক আপোনাৰ নিজৰ বাজেটত আহি যাব। এইটো দেখাই আছোঁ, ব'লক মই এইটো আনবক্সিং কৰোঁ বা খুলি দেখাওঁ। চ' এইডালে হয়, মই এতিয়া খুলি দেখাই আছোঁ আনবক্সিং কৰি। শিল্পক মাৰাই আছোঁ ইয়াত, এইফালে খুলি আছোঁ। ব্লেক কালাৰ হয়, মোৰ ব্লেক কালাৰ ভাল লাগে। ইয়াৰ আগত এটা আছিল ব্লু কালাৰৰ আছিল, এডাল বাৰু মই লোৱা নাই, বেয়া হৈ গৈছে। ইয়াত মেগনেট কানেকশ্যন দিছে, মানে মেগনেটটো আপুনি লাগি থাকিলে মানে অফ হৈ থাকিব আৰু মেগনেটটো এৰাই দিলে আকৌ অন হৈ যাব। মানে আপোনাৰ চাৰ্জ এনে যাই নাথাকে আৰু। এইটো এটা মডেল 335 দেখাই আছোঁ। বেলেগ এডাল মেইন এডাল হ'লোঁ মই ওলাই আছোঁ পিছত। তাৰপিছত ইয়াত কি দিছে চাওঁ। এক্সট্ৰা হেৰি দিছে, 4টামান দিছে। বেলেগ দুটা মানে মডেলৰ মানে চাইজত দিছে, দুটা চাইজত দিছে। এইটো এটা নেক্সট এইখন থাকিল 1 বছৰৰ ৱাৰেণ্টি কাৰ্ড, বটৰ ফালৰ পৰা 1 বছৰৰ ৱাৰেণ্টি কাৰ্ডখন দিছে। এইখন থাকিল, এইখন আছে মেনুৱেল, হয় পুষ্টি দি থাকে আৰু মেনুৱেল আছে কেনেকৈ কি হৈছে। 3টা কালাৰৰ আছে, এটা ব্লেক, য়েলো, ৰেড, ব্লু। মই ব্লেকডাল আনিছোঁ, এইখন চাব দৰকাৰ নাই, এইখন আমাৰ চাইড। এইখন হ'ল, এইখন বিল হয়। মই এইটো এটা অফলাইন আনিছোঁ, অফলাইন দোকানৰ পৰা আনিছোঁ। চ' ৱাৰেণ্টিৰ কাৰণে বিলখন দিছে। চ' বিলখন নেদেখাওঁ বাৰু, বাদ দিয়ক, অনলাইন অনা নাই। আৰু এতিয়া আৰু কিবা এডভাৰটাইজমেণ্ট কৰিছে, মানে বটৰ আৰু ধুনীয়া বেলেগ বেলেগ হেডফোন, বক্স, স্পীকাৰ আৰু কিবা আছে ইয়াত। চ' বহুত দিছে। চ' ইয়াত এখন ষ্টিকাৰ আছিল বটৰ, সেইখন বাৰু মই মাৰিছোঁ বাৰু, এতিয়া দেখাব নোৱাৰিম। সেইখন মই বেলেগ এটা জেগাত এই মাৰি থৈ দিছোঁ মোৰ লেপটপত। চ' বাদ দিয়ক, এবাৰ মেইন বস্তুটো আহক। এইডালে হয়। চ' ইয়াৰে এক চাইডটা খুলি থৈ দিয়া আছে, ইয়াৰ দৰকাৰ নাই, মোৰ ভাল নালাগে। মই আপোনালোকৰ যদি ভাল লাগে লগাই ল'ব পাৰে। চাইড কৰি থলোঁ। এইডাল হয়, মই যে কৈছিলোঁ এইটো মেগনেট কানেকশ্যন, এইটো এটা মেগনেট। এই যদি এনেকৈ মেগনেট লাগি থাকে, এইটো মানে অন হৈ থাকিব। হেডফোনডাল অন হৈ থকাৰ পিছতো ই মানে কানেকশ্যনটো ডিছকানেক্ট হৈ থাকিব। যেতিয়া আকৌ আপোনাৰ এইটো চাইড কৰি দিব, সি আকৌ কানেক্ট হৈ যাব, অট'মেটিকলি কানেক্ট হৈ যাব। এইটো এটা অপশ্যন ধুনীয়া দিছে। আৰু মেগনেট মেটেল হয়, এইটো এটা প্লাষ্টিক নহয়, এইটো মেটেল হয়। আপুনি আৱাজটো গম পাব মেটেল নেকি। গোটেই মেটেল হয়, ধুনীয়া। তাৰপৰা ইয়াত দিছে পাৱাৰ বটন, এইটো পাৱাৰ বটন, ফোন চোন আহিলে অ'কে কৰিব কাৰণে এইটো এটা দিছে, বটল লগো এটি। আৰু ইয়াত টাইপ চি আৰু এইফালে ভলিউম আপ ডাউন, গান চান শুনিলে গান চান নেক্সট কৰিব পাৰিব। আৰু এইটো টাইপ চি আছে। চাৰ্জাৰডাল দেখাই নাই, এডাল হ'ল চাৰ্জাৰ টাইপ চি, বেছি দীঘল নহয়, টাইপ চি হয়। আৰু ইয়াত বট বুলি লেখা আছে, বটৰ ব্ৰেণ্ডিং আছে। এডালৰ কেবল ধুনীয়া। আৰু হেডফোনডালৰ মই কেবলডাল দেখাই আছোঁ, মানে আমাৰ বেল কোৱালিটিটো দেখাই আছোঁ কেনেকুৱা কি আছে। এইটো এটা প্লাষ্টিক, ইয়াৰ পৰা এইখিনি ইয়াত প্লাষ্টিক হয়। আৰু এইখিনি লবৰ টাইপ হ'ল, আপুনি যেনেকুৱা লবৰ পকেটতো লৈ যাব পাৰে আৰু লবৰ টাইপ হয়, ধুনীয়া। এইখিনি প্লাষ্টিক, এইখিনি লবৰ। ইয়াৰ ৱায়াৰটো ধুনীয়া, লবৰৰে হয়, মানে ডাইৰেক্ট প্লাষ্টিকটো নহয়, যোনটো ডাঠ প্লাষ্টিক থাকে সেই প্লাষ্টিকটো নহয়। আৰু এইটো মেটেল। ইয়াৰ ফিচাৰ্ছ আমি দেখাই আছোঁ, ফিচাৰ্ছবিলাক ইয়াৰ আমাৰ বাহঁত মানে কাৰ্টুনটোতে পিছফালে আছে, বটৰ যোনটো কাৰ্টুন আছে পেকেটটোৰ পিছফালে আছে, ল' বেটাৰী চাৰ্জ। আৰু ইয়াৰ এইটো মেগনেট যি কৈছিলোঁ মই, এইটো মেগনেট কানেকশ্যন এইটো এটা দিয়া আছে। তাৰ ছিংগল প্ৰেছ ভইচ এছিষ্টেণ্ট আছে,
তারপর টাইপ সি কেবল আছে আমরা স্মার্ট কন্ট্রোলার মানে ইয়াত মিলাব পাৰিব গানটোৰ লগত নেক্সট আপুনি 10 mm ড্রাইভৰ আছে স্পিকাৰ এটা বেছ হয় বেছৰ কাৰণে এইটো ভালেই বহুত মানে বেছটো ধুনীয়া আৰু আপ টু 30 আৱাৰ্ছ দি আছে আপ টু 30 আৱাৰ্ছ অডিঅ' প্লেবেক দি আছে 30 আৱাৰ্ছ নহ'লে মিনিমাম টু 20 আৱাৰ্ছৰ পৰা 25 আৱাৰ্ছক ক'লে দিবই 100% মই শুনিছোঁ কাৰণ মই এবাৰ ইউজ কৰি কিনে আপোনাক কৈছোঁ মানে দেখাইছোঁ চ' এইটো মেগনেট কানেকশ্যন বেলেগ একো নাই 42 মিনিটছ চাৰ্জ হ'লে দিব আৰু ইয়াত 4000 এম আৰ পিটো 4000 নহয় আপুনি যদি অনলাইন আনে অনলাইন 1000 পৰা 1500 ভিতৰত পাই যাব আৰু অফলাইন আনিলে মিনিমাম 1000 পৰা 1200-1300 ভিতৰত পাই যাব আপুনি দামটো কেতিয়াবা বেছি হৈ থাকে কেতিয়াবা কমি থাকে বেলেগ একো নাই আৰু ইউজ কৰি ধুনীয়া লাগে ধুনীয়া বেজ হয় ধুনীয়া আপোনালোকে যদি কিনিব খোজে তেতিয়াহ'লে লাগিলে মই মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু যদি চাব পাৰে ফ্লিপকাৰ্ট এমাজন চবতে পাই যাব মই ফ্লিপকাৰ্টৰ পৰা আনা নাই বাৰু অনলাইন আনা নাই অনলাইন দি দিম লাগে যদি লাগে কাৰোবাক মোৰ ভিডিঅ'টো চাই ভাল লাগিলে মানে হেডফোন আনবক্সিং চাই ভাল লাগে তেতিয়া মানে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই তেতিয়াহ'লে মোক ফ'ল' কৰি থৈ দিব আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব পাৰে চ' ব্লগ মই এটা চিনেমেটিক শ্বট দি দিওঁ মোৰ হেডফোনডালত চ' চাই ভাল লাগিলে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব যদি বাই বাই আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ আহি থাকিব সেইকাৰণে আপুনি বেল আইকনটো অল কৰি থৈ দিব বাই বাই